গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি হৈছে বছৰটোৰ শেষ মাহ আৰু আজি তাৰিখ হৈছে 31 ডিচেম্বৰ। আজি নিশ্চয় সকলোৰে খানা হ'বই। ভাবিছোঁ মই ইয়াৰ পৰা এটা ভ্লগ বনাই দিওঁ, চাই থাকিব মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ। আজি বোলে খানা আছে হয়, কিন্তু খানা আজি ইয়াতে নহয়, খানা আজি আছে মাহঁতৰ ঘৰত। তাত আজি নিমন্ত্ৰণ আছে। আহক আজি তাত কেনেকৈ এনজয় কৰিছোঁ। মামাহঁতৰ ঘৰত যোৱাৰ কাৰণে ৰেডি কৰি দিলোঁ। যাওঁতে আমাৰ কিছু টোপনি আহি গ'ল। পিছে আমাৰো গৈ পাওঁতে সন্ধিয়া হৈ গৈছিল আৰু এয়া গৈ পালোঁ কিছু মামাহঁতৰ ঘৰ। কৃষক দেখি আমাৰ বিহু যে কিমান আনন্দ। এয়া যাওক বিহু আহি পালোঁ মাৰ ঘৰ আৰু ইয়াতে খানা যোগাৰ চলি আছে। আহক দেখাম আমাৰ খানা যোগাৰ কেনেকুৱাকৈ চলি আছে। এয়া হৈছে হাঁহৰ মাংস, এইটো হৈছে চিকেন, এইটো মাছ ভাজি আছে ইয়াতে। ৰান্ধনী দেউতাই বহি চাই আছে, মানে যোগাৰ চলিছে ইয়াতে। আৰু পিঁয়াজ জলকীয়া ইফালে আমাৰ কৃষু আৰু বিহু আৰু ইফালে আমাৰ মামী, মানে দুটাৰ আইতা। আমাৰ কৃষু আজি ফাৰ্ষ্ট ন, 31 ডিচেম্বৰ, তাৰ কাৰণে এইবাৰ ভাল। এয়া চিকেন, অলপমান সহায় কৰি দিলোঁ দাদাক। এইবাৰ মহাই বনাব হাঁহৰ মাংস। আজিতো 31 হ'লে কালিৰ পৰা পুৰি কেনে অনুভৱ, মানে যোৱা বছৰটো কেনে গ'ল আৰু বছৰটো কেনে আহিব বুলি আশা? যিমানে মানে দিন গৈ আছে ন, আমি সিমানেতো বয়সবিলাকতো ৰৈ থকা নাই ন, যাই আছে, সেইকাৰণে দুখিত আৰু। কিন্তু বাকী নতুন বছৰ অহাৰ কাৰণে ভালে লাগিছে। আৰু মানে কি বৰ্তমান চলি আছে আমাৰ খানাৰ আয়োজন, লগে ভাগে খোৱাৰ কাৰণে বহুত ভাল লাগিছে। চাউল হয়, এতিয়া মই ভাত বহাই দিম, আহিব আপোনালোকৰ চবে। অহা বছৰটো গ'ল আৰু যেনেকৈ নহওক তেনেকৈ, অহা বছৰ যাতে সকলোৰে ভালে কুশলে থাকে আৰু ভালে কুশল হয় আৰু তাৰে কামনাৰে হেপী নিউ ইয়াৰ। ৰন্ধা যিহেতু হ'ল, এতিয়া কোৱাহে কথা। সিহঁতে খাই আছে আৰু আমি অকণমান পিছতকৈ খাম। আৰু আজি আমি এনেকৈ সকলোৱে 31 পালন কৰিলোঁ। দিছি না মাছ খনাই 2023ৰ শেষৰ দিনটো আজি আমি এনেকৈয়ে ধেমালি ফূৰ্তি কৰিলোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে। হেপী নিউ ইয়াৰ।